ওলাইছোঁ আজি নামলৈ। এয়া 15 ডিচেম্বৰত হ'ব লগা দিহানামৰ আজি শেষৰ আখৰা। এনেকুৱা ইউনিফৰ্মতে ওলাইছোঁ, কিন্তু অনুষ্ঠানৰ দিনা এনেকুৱা ইউনিফৰ্ম নহ'ব। সকলোৱে যিহেতু গম পাইছে কেনেকুৱা ইউনিফৰ্ম, মই বিশেষ নকওঁ। এয়া আহি পাই বুলি গোটেইকেইগৰাকী আৰু আছিলে। আমাৰ গাঁৱৰ পৰা 7 গৰাকী মানুহ গৈছোঁ। 7 গৰাকী এয়া আজি গ'লোঁ যেনে তেনে, মানে যিহেতু আমাৰ আখৰা কৰা হোৱা নাই ভালকৈ, সেইটো কাৰণে আজি উপস্থিত থকাৰ চেষ্টা কৰিলোঁ। সকলো গোট খাইছে, সকলোৱে উলহ মালহ, যিহেতু ইমান ডাঙৰ এটা অনুষ্ঠানলৈ যাব। এইখিনিতে মই সকলোকে ধন্যবাদ জনাইছোঁ, যিসকলে আমাক এই সুযোগকণ দিলে। অশেষ ধন্যবাদ। নামৰ প্ৰসাদ খাই বৈ আহিলোঁ দোকান এখনলৈ। যিহেতু ইউনিফৰ্মৰ কথা আছে, চাদৰ এখন বিচাৰি আহিলোঁ। চাদৰ কিনিলোঁ গোটেইকেইজনীয়ে। আকৌ এবাৰ হোটেলত সোমালোঁ, মানে ভোক লাগিছে যিহেতু সোনকালে ওলাই অহা। গোটেইকেইজনীয়ে খালোঁ পৰঠা। ভাজিকণৰ ডিজাইনটো দেখি মানে হাঁহিছোঁ আমি। আৰু পিঠা দিলে নি আমুক তামুক সকামৰ ভাজি এইবোৰ জোকাৰি খালোঁগৈ আৰু পৰঠাটো। আমি যিহেতু এনেকৈয়ে থাকোঁ হাঁহি ধেমালি কৰি, মানুহৰ সমস্যা ধেৰ আছে জীৱনত, ঘাট প্ৰতিঘাত বহুত আছে, তথাপি প্ৰতি মুহূৰ্ততে আমি হাঁহি ধেমালিয়ে কৰি থাকোঁ। বা যি কি নহওক, ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ অনুষ্ঠানটো ভাল হৈ আহে। এইবাৰ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ওচৰতে আইতাৰ ঘৰত ন খোৱা আছিলে, ন খাবলৈ গ'লোঁ।